আজি আমাৰ হ্যান্ডলুম ডিপাৰ্টমেণ্টৰ নেশ্যনেল হ্যান্ডলুম ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত যি ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম আমি চেংচন পাবলৈ সক্ষম হ'লোঁ। ইয়াৰে আমাৰ ছ'চাইটিক এই চেংচনখন অৰ্পণ কৰি দিয়া এই অনুষ্ঠানটোত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক তথা এমট্ৰনৰ চেয়াৰমেন শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, আমাৰ অসম বিধানসভাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শ্ৰী হেমেন দাস ডাঙৰীয়া, নেশ্যনেল হেণ্ডলুম ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ আণ্ডাৰত বহুকেইখন আমাৰ ক্লাষ্টাৰ ডেভেলপমেণ্ট আমি আঁচনি পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে আমাৰ পানেৰী সমষ্টিত দুটা আঁচনি আমাৰ চেংচন হৈছে, খাগ্ৰাবাৰী আৰু ডিমাকুছী। গতিকে আজি আমি ফৰ্মেলি সেই আঁচনিখন ৰূপায়ণ কৰাৰ কাৰণে ছ'চাইটিক দায়িত্ব অৰ্পণ কৰি দিলোঁ। এটা প্ৰজেক্টত 2 কোটি টকাকৈ চেংচন পাবলৈ সক্ষম হৈছে আৰু এটা ছ'চাইটিয়ে 400 শিপিনীসকলক ট্ৰেইনিং কৰাৰ লগতে তেওঁলোকক ভৱিষ্যতত কটা বোৱা কৰাৰ কাৰণে বিভিন্ন সা সঁজুলি দিবলৈ সক্ষম হ'ব বা দিব। আৰু সেইটোৰ দ্বাৰা মই ভাবোঁ আমাৰ হ্যান্ডলুম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ শিপিনীসকলে কাপোৰ কানি বৈ ফালে যথেষ্ট উৎপাদন কৰাৰ এটা পথ মুকলি হ'ব। তো আপোনালোকে চবে কষ্ট কৰিছে। যেতিয়া প্ৰজেক্ট প্ৰপ'জাল বনোৱা হৈছিলে, আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ছুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া যথেষ্ট উদ্যোগ লৈছে। পাটগৰী ডাঙৰীয়া তেখেতে যথেষ্ট কোঅৰ্ডিনেশ্যন কৰি ফালে সেইটো কাম কৰিছে। আমাৰ অসম চৰকাৰৰ হেণ্ডলুমৰ ডাইৰেক্টৰ ডাঙৰীয়া নিজে বহুখিনি লাগি ফালে স্ক্ৰুটিনি কৰাৰ পৰা আৰম্ভ কৰি যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিছে। ছেক্ৰেটাৰী হেণ্ডলুম তেখেতসকলে সময়মতে সব ব্যৱস্থাটো কৰাৰ কাৰণে আজি আমাৰ সেই আঁচনিখন পাবলৈ সক্ষম হ'ল। তেনেকুৱা ধৰণৰ লগ পোৱাৰ বা তেনেকুৱা ধৰণৰ আমি প্ৰগ্ৰাম কৰাৰ বুজাই দিয়াৰ সময় নাছিলে। তাৰ কাৰণে আজি মই গুৱাহাটীতে মাতি পঠাইছোঁ, মানে মোৰ সমষ্টিৰ যি 2টা ছ'চাইটি, আৰু সেইকাৰণে আপোনালোকক আজি ইয়াতে মাতি আনি ফালে ইয়াতে দায়িত্বটো অৰ্পণ কৰি দিয়া হ'ল। আৰু ইয়াৰ পৰা যাই ফালে এতিয়া যা কৰিব লাগে। আৰু খাগ্ৰাবাৰী আৰু ডিমাকুছীত অপেনিং সময়ত আমাৰ আজি ইয়াত যিমান আছে সকলোৱে আৰু একবাৰ যাব। আৰু ছ'চাইটি যিহেতু মহিলাৰ ভালদৰে খুৱাই বুৱাই পঠালে হ'ল আৰু আমাক চবকে তেতিয়া, হয় না নহয়? আজি মই খুৱাই বুৱাই পঠাম, ইয়াত মোৰ ফালৰ পৰা খুৱাই বুৱাই পঠাম। কিন্তু যিদিনা তাত অপেনিং হ'ব, আমি আৰম্ভ কৰিবলৈ যাম, তাৰ পৰা খুৱাই বুৱাই পঠাব লাগিব। তো মোৰ অনুৰোধ, পিঠাগুড়িৰ পৰা আৰম্ভ কৰি চব থাকিব লাগিব গোটেইটো। তো মোৰ অনুৰোধটো হ'ল ছ'চাইটিক এই আৰম্ভণি ছ'চাইটিয়ে ইমান এটা ডাঙৰ প্ৰজেক্ট ৰূপায়ণ কৰাৰ কাৰণে দায়িত্ব পোৱাটো একদম ভালকৈ কৰিব লাগে, যাহাতে ভৱিষ্যতত আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ বিষয়াসকলে
আমাৰ প্ৰজেক্ট বা আপোনালোকৰ কিবা এটা বুলি ক'লে লগে লগে কৰি দিব পাৰে, ভাল লাগি থাকে। অফিচাৰসকলৰ একো নাথাকে, ভাল কাম যদি কোনোবা কৰা মানুহ থাকে সদায় তেওঁলোকক সহায় কৰাটোৱে কাম। কিন্তু যদি ভালকৈ নকৰে তেতিয়া অফিচাৰসকলৰ বদনাম হৈ যায়, হয় না নহয়? এতিয়া আমাৰ ডিমাকুচি, খাগ্ৰাবাৰী ফাং ফুং কৰি টকা পইচা মিছ ইউজ কৰি সি তাক কাজিয়া পেচাল চুলিত ধৰি টানা টানি এইবিলাক তাত হ'ব, কিন্তু বদনামটো হ'ব আমাৰ অসম চৰকাৰৰ বিষয়াসকলে, যে তেওঁলোকে একো নকৰিলে, তেওঁলোকে ডিপাৰ্টমেণ্টত একোই কাম কৰিব নোৱাৰিলে। কিন্তু কামটো কোনে কৰিব নোৱাৰিলে? কামটো কৰিব নোৱাৰিলে আমাৰ ফিল্ডত থকা মানুহখিনিয়ে। সদায়তো আমি প্ৰধানমন্ত্ৰীলৈকে নাম লৈ কথা পাতি থাকোঁ যে প্ৰধানমন্ত্ৰীয়ে নাচায়, আমাৰ বস্তু বেলেগে খালে, আমাৰ বস্তু অমুকে খালে, এই চৰকাৰৰ মানুহকেইটা কাম নাই, হয় না নহয়? কিন্তু খোৱা মানুহজন আমাৰ গাঁৱৰ মানুহ, হয় না নহয়? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা খায় কোনে খায়? আমাৰ গাঁৱৰ মানুহে খায়, দেৱানী কেইজনমানে। মুখ্যমন্ত্ৰী কি পাত্তা পাব ডিমাকুচিত কোনে খাইছে কোনে খোৱা নাই? কিন্তু আমি কাক গালি দিওঁ? চৰকাৰক গালি দিওঁ, হয় না? চবটোতে যি মিছ ইউজ হয়, বেয়া কাম যিটো কৰে, এই বেয়া কাম কৰাটো আমাৰ মাজতে আছে। গতিকে কাৰণে আমি ঠিক থাকিব লাগিব আৰু যিটো দায়িত্ব পাইছে আমি ভালদৰে কৰিব লাগিব। আৰু ভালদৰে কৰিলে আজি চৰকাৰৰ ইমান আঁচনি আছে একফালৰ পৰা। এতিয়া কাপোৰটো বৈ থাকক, ইয়াৰ পিছত মাছৰুম টাছৰুম, হাঁহ কুকুৰা গাহৰি ফাৰ্ম এইবোৰো কৰি থাকক। ছেৰিকালচাৰৰ যথেষ্ট স্কিম আছে এতিয়া, হয় না নহয়? আমাৰ ডাইৰেক্টৰ চাহেব, ছেৰিকালচাৰ ছেক্ৰেটাৰী চাহেব, বহুত আমাৰ আঁচনি আছে। সেইবোৰো এতিয়া এই 800জন মহিলাই যদি 800 নালাগে 200জনো যদি চব কৰি থাকে কিমান কাম কৰিব পাৰে। এতিয়া কাম কৰিব, চব চৰকাৰে দিব। আৰু যদি নিজে অকণমান লগাই দিয়ে কিমান ভাল হ'ব, হয় না নহয়? মানে কেইবানমান পালে খুঁটাই নাই, কাম নাই কৈ থাকিব। আচ্ছা, এতিয়াতো খুঁটাটোহে লাগিছিলে, বা কেইডালমান লগালেতো 3 চালিয়া হয় আৰু তাৰ ভিতৰত তাঁতশালটো লগাই ফালে কাপোৰ বব পাৰে। কিন্তু এনে পালে এনেকুৱা ধৰণৰ আমি বিচাৰোঁ যে পাৰিলে আৰু হাজিৰা দি ফালে বনাই দিব লাগে বস্তুটো। গতিকে তেনেকুৱা চিন্তা ল'লে আমাৰ কোনো কাম নহয়। চৰকাৰে যে আমাক কিবা এটা দিছে তাৰ কাৰণে ধন্যবাদ, বাকীটো আমি এনেও কৰিব লাগিলে হয়। আমি এতিয়া তাঁতশাল পাম, আমিতো কাপোৰ বওঁ, তাঁতশালটো এনেও কিনিব লাগিলে হয়, কিন্তু তাঁতশাল কিনিতো দিছে। গতিকে তাঁতশাল কিনিও এইবাৰ যিজনে ছাপ্লাই দিব যাহাতে চাৰিফালেহে ৰিচিভ কৰে ছ'চাইটিয়ে। আকৌ মাখুবিলাক এই তেৰাবেকা দৌৰি যোৱা এনেকুৱা তাঁতশালটো ল'ব নালাগে। আমাৰ তাঁতশাল ছাপ্লাইবিলাক কি হৈ যায়, কমলীয়া গছ কিবা কিবি বনাই আনে আৰু ছাপ্লাই দিওঁতে শুকাই ফালে তেৰাবেকা হৈ যায়। আৰু মাখুটো যেতিয়া এনেকুৱা কৰে উল্টা যায়, সোমাই নাযায়। তো সেইবোৰক ছ'চাইটিয়ে চাব লাগিব, আগতীয়াকৈ ক'ব লাগিব যিবিলাকে দিব যাহাতে ভাল বস্তু দিয়ে, মানে চলা বস্তু দিয়ে। ইয়াৰ দায়িত্ব আপোনালোকৰ আছে, নহ'ব। আমাৰ ছুপাৰডেণ্ট ডাঙৰীয়াক ৰখি থাকিলে নহ'ব, হেণ্ডলুম ডিপাৰ্টমেণ্টক ৰখি থাকিলে নহ'ব, আমি নিজে দায়িত্ব ল'ব লাগিব। গতিকে খাগ্ৰাবাৰী আৰু ডিমাকুচি আৰম্ভণি হ'ল, আৰু ইয়াৰ পিছতো আমি ডাঙৰ এটা প্ৰজেক্ট আৰু কৰি আছোঁ। তাত আমাৰ কি নাম কয় সেই প্ৰজেক্টটো? ক্ৰাফ্ট ভিলেজ, হেণ্ডলুম ক্ৰাফ্ট ভিলেজ। আমাৰ গোটেই মানে সেই উত্তৰীয় অঞ্চল খাগ্ৰাবাৰীলৈকে সেইটো কভাৰ কৰা হৈছে। একদম ভূটান পাহাৰৰ পৰা আৰম্ভ কৰি চাহ বাগিচা এই গোটেই এলেকাটো কভাৰ কৰি ক্ৰাফ্ট ভিলেজ। আমাৰ কিমান কোটি টকাৰ প্ৰজেক্ট হ'ব? এইটো 10 কোটি টকাৰ প্ৰজেক্ট হ'ব। তো তেনেকুৱা আমি প্ৰজেক্টবোৰ এতিয়া কামবোৰ কৰি আছোঁ। বাকী ৰাস্তা পদূলিটো চৰকাৰ কৰিবই, কিন্তু সেইটো হ'ল ব্যক্তিগত জীৱনটোত উপকৃত হোৱা কাম। এইটো হ'ল ব্যক্তিগত জীৱন, নিজে নিজে পাবা। এতিয়া 400, 800জনমান মানুহ পাবই, আৰু সেইটোৱে দিহে না আমি উন্নতি হ'ম। ৰাস্তা হ'লেতো উন্নতি নহয় যেতিয়ালৈকে তুমি এই ৰাস্তাক ভালত ব্যৱহাৰ কৰিব নোৱাৰে। ৰাস্তা হৈছে মানে শাক পাচলি খেতি বাতি ফাৰ্ম মুৰ্গী চৰাই গাহৰি যি আছে এই ৰাস্তাইদি বজাই দি গুৱাহাটীলৈকে
আনিব পৰা হ'ব লাগিব, তেতিয়াহে আমাৰ তাত ৰাস্তা হোৱাৰ মূল্যটো থাকিব। এতিয়া চৰকাৰে কোটি কোটি টকাৰ ৰাস্তা বনাই দিয়ে আৰু সেই ৰাস্তাইদি আমি লাখ টকাৰো বস্তু আনা নিয়া নকৰোঁ, হয়নে নহয়? অকণমান মেকআপ কৰি হিলছবিলাক যাতে বোকা নালাগে সেইটোৱে ভাবি থাকে, সেইটো হ'লেতো নহ'ব, হয়নে নহয়? ভালদৰে চেণ্ডেল, দামী দামী চেণ্ডেল পিন্ধিব, কিবা পিন্ধিব আৰু বোকা লগাৰ কাৰণে খং উঠি থাকিব। কিন্তু এতিয়া বেপাৰ বাণিজ্যৰ কাৰণে আমাৰ ৰাস্তাবোৰ ব্যৱহাৰ কৰিব লাগিব আমাৰ তাৰপৰা, তেতিয়াহে দেশখন উন্নতি হ'ব। এতিয়া আমি কৈ থাকোঁ আমাৰ ৰাস্তা নাই, ৰাস্তা নাই, আমাৰ ৰাস্তা বেয়া হৈছে। ৰাস্তা কৰিব লাগিলে 50 কোটি 30 কোটিৰ কমত আমাৰ মূল ৰাস্তাৰ পৰা যোৱা ৰাস্তাবিলাক নহয়গৈ। এতিয়া 50 কোটিক চৰকাৰে যাক ৰাস্তা বনাই দিছে, এতিয়া সেই জাগাৰ পৰা কেই লাখ টকাৰ বস্তু আহে আৰু ইয়াৰ পৰা চৰকাৰে কিমান টকা টেক্স পায়, খাজনা পায়, ৰেভিনিউ পায়, হিচাপ কৰিলেতো একদম ৰাস্তা বনাই লাভ নাই আমাৰ, হয় না নহয়? তে চৰকাৰে একো নাপায়গৈ। গতিকে কাঁচা ৰাস্তা হ'লে হ'ল আৰু ইমান পাক্কা ৰাস্তা থাকিবৰ কাৰণে কৰিলেই হ'ল। আৰু যদি ভাল ৰাস্তা, তেতিয়াহ'লে আমি সেইটো সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু সঠিকভাৱে ব্যৱহাৰ কৰিলে আমি তাত যি জানো সেইটো লৈ উৎপাদন কৰিব লাগিব। ট্ৰাকে ট্ৰাক গাহৰি আহিব লাগিব, গাহৰি পোৱাটো খুব সহজ, হয় না নহয়? মহিলাবিলাকৰ কাৰণে গাহৰি পোৱালি পালে হ'ল। চৰাই ফাৰ্ম, মুৰ্গী ফাৰ্ম আমি কৰিব পাৰোঁ, মুৰ্গী এনেই এৰি দিওঁ, আমি জানো মুৰ্গী কেতিয়া ক'ত কণী পাৰে, ক'ত থাকে, একো দানা চানা দিব নালাগে, ঘৰত এৰিলে বাৰী বস্তি, হয় না নহয়? আৰু যদি দৰ্জা মাৰি নথয় আমাৰ ভাতবিলাকো খাই পেলাই ডাঙৰ দীঘল হয় ঘৰত, মানুহো খাব, সিহঁতেও খাব। এইবোৰ উৎপাদন কৰিব লাগিব। কাপোৰ কানি আমি বুব জানোৱে, কিন্তু মানুহে ভাল পোৱা, ভাল ডিজাইন, ভাল ৰং, এই কাপোৰ যেনিবা এতিয়া মোক ক'লাহে দেখিছে কিজানি, মিলা নাই, হয় না নহয়? তো তাত বেলেগ কালাৰৰ লগত কেনেকৈ মিলাব, এইটো ট্ৰেইনিং ল'ব লাগে। আমাৰ অহংকাৰ, এই আমাৰ এনেকুৱাই হয়, আমাৰ এনেকুৱাই হয়, নহয়। আমি সেইটো কাপোৰটো কেনেকুৱা হ'লে ফুলটো কোনটো ৰঙেদি তুলিব এইটো আমি জানিব লাগিব, আৰু সেইটো কোনটো চাৰ্টৰ লগত, কোনটো কালাৰৰ লগত মিলে সেইটো চাই চাই দিব জানিব লাগিব, নহ'লে কাম নাই বুলি ক'ব, এই বেয়া দেখে। গতিকে ইয়াৰ ৰমেন দাক মই সেইকাৰণে কৈছোঁ, ধুনীয়া তাৰ লালটো এই কাপোৰৰ লগত কিমান জিলিকিছে, আকৌ মোক কিমান বেয়া দেখিছে এতিয়া, হয় না নহয়? গতিকে মোকো দিব জানিব লাগিব এই কাপোৰৰ লগত কোনটো চুট হ'ব, বুজি পালে? আজি আৰু মংগলবাৰ বোলে ৰঙা, হনুমানৰ দিন সেইটো, আৰু আমি আজিতো আমাৰ বাথৌ বৰাইৰ দিন, বাথৌ। তো সেইকাৰণে কাপোৰ বোৱাটো আনে ভাল পোৱাকৈ বব লাগে, কাৰণ আমাৰ কাপোৰ বিক্ৰী কৰিলে বেলেগেহে ল'ব। তো বেলেগে ল'লে লোৱাজনে ভাল পাব লাগিব, আমি ভাল পালে নহ'ব। সেইকাৰণে ডিজাইন, কালাৰ এইবিলাক অহংকাৰ হ'ব নালাগে। এই কাপোৰ বব আমাক কোন শিকাব, আমাতকৈ জানা আছে নেকি? এই আগৰ ষ্টাইলতে বনাই থাক, আগৰ ষ্টাইলত বনাই থাকিলে নহ'ব, বেপাৰ কৰিব লাগে। এতিয়া টকা পইচা আমাক চবকে লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, তো ল'ৰা ছোৱালী যদি পঢ়াব লাগে টিউশ্যনো দিব লাগে। তো টিউশ্যন যদি দিব লাগে মাহে মাহে আমাক পইচা লাগে। আগতে খেতি আছিলে, সেইটোকে জমা কৰি ৰাখি অকল খাই থাকোঁ, বাকী একো খৰচা নাই। বজাৰত যা, খোজকাঢ়ি যা, বস্তু লৈ যা, কান্ধত লৈ যা বা পিঠিত লৈ যা, হয় না নহয়? আমাৰ মা দেউতাহঁতে কান্ধত লৈ গৈছিলে 15 কিলোমিটাৰ 20 কিলোমিটাৰ, কেতিয়া গৈ পাব তাৰ লগত কথা নাই। এইফালে 2 মন, এইফালে 2 মন 4 মন পৰ্যন্ত ভাৰ কৰি 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 বজাৰত লৈ গৈছিল না। ডিমাকুচি বজাৰ, আট্ৰিঘাট বজাৰ, তোমাৰ নাগৰিজুলি বজাৰ, ভেৰগাঁও বজাৰ, কেনেকৈ গৈছিলে মালটো কান্ধত। আজিৰ নিচিনা ঠেলা গাড়ী নাই, একো নাই, তথাপিও গৈছিলে, বিক্ৰী কৰিছিলে আৰু সেইটোৱেদি ঘৰখন চলিছিল। আজিৰ নিচিনা ট্ৰেকাৰ ট্ৰুকাৰ নাছিল, 1 পইচা খৰচা নাই, খোজকাঢ়ি যা, ৰাতিপুৱা ওলাই গ'ল বজাৰত আৰু সন্ধিয়া আহি পালে, তো একো পইচা খৰচা নাছিলে। আজিকালি নাংলাৰ পৰা ওলালে, ট্ৰেকাৰ আহিলে 20-30 টকা ভাড়া দে, অহা যোৱা 50 টকা, হয় না নহয়? চাহ দোকানতো কিবা কিবি পোৱা হৈ গ'ল, ম'ম' টম', হয় না নহয়? আগতে চাহ খাইছিলে, গজা খাইছিলে, এতিয়া ম'ম' খালে কিমান টকা, হা, চাওমিন খালে কিমান টকা, কি কি বস্তু ওলাই গ'ল, নালাগা বস্তু, খৰচা বাঢ়ি গ'ল। আমাৰ ল'ৰা ছোৱালী সেইবিলাক খাব লাগে।
পঢ়া শুনা আগতে যাওক আহক বুটাম নহ'লেও নচলিছিল আমাৰ ল'ৰা ছোৱালী। এতিয়াতো বুটাম মাত্ৰ নহয়, ইউনিফৰ্ম দিব লাগিব, টাই কিনি দিব লাগিব, খৰচা বাঢ়ি গ'ল। নম্বৰ পাওক নাপাওক কথা নাছিলে আগৰ দিনটোত। এতিয়াতো পূৰা নম্বৰ পাব লাগে, নহ'লে এডমিশ্যন নাপায় ওপৰত, তাৰ কাৰণে টিউশ্যন দিব লাগিল, হয় না নহয়? ইয়াৰ পিছত ধুনীয়াকৈ সজাই বঢ়াই মানুহ ওলাব লাগে। আজিকালি আপোনালোকে যেনেকৈ সজাই বঢ়াই আহিছে, মইতো সদায় কৈ আহি আছোঁ আগৰ পৰা। আগৰ দিনটোত মাটি চাবোন আৰু ইয়াতকৈ ভাল চাবোন হ'লে লাইফ বয় চাবোন নাছিলে আমাৰ দিনত, তাৰপিছত আৰু বেলেগ নাই। তাৰপিছত হমাম চাবোন আছিলে, গন্ধ সৰু সৰু, এইটো আমি প্ৰেম পত্ৰ লিখিব নাজানাৰ সময়ত কাৰোবা ভাল পালে সেইটোকে কিনি দিছিল, গন্ধ তেল আৰু সেইটো মনে মনে সেইটো দিলে বুজি পালে যে সি মোক ভাল পাইছে। মানে তাৰপিছত একোৱেই নাছিলে। আমি যেতিয়া সৰু ডাঙৰ হৈছিলোঁ বেলেগ চাবোন নাই আৰু, মানে লাইফ বয় আৰু ছানলাইট। লাইফ বয়টো বেছি দামী, ধনী মানুহ। গেঞ্জি দুটা আছিলে, বম্বাই বিউটি আৰু ছানলাইট। বম্বাই বিউটি কিনিলে সি দামী মানুহ, ধনী মানুহ, আৰু ছানলাইট আমি দুখীয়া মানুহ ছানলাইট কিনিছিলোঁ বগা, সেইটো লৈ পেলাই। খৰচাই নাছিলে ছোৱালীবিলাক। এতিয়া বোলে ভৰিত লগোৱাটো হাতত নচলে, আঙুলিত লগোৱাটো ভৰিৰ আঙুলিত নচলে, বেলেগ বেলেগ নখ পালিচ, হা, মাথাত বোলে চিম্পু নহ'লে নহয়, আৰু মুখ ধোৱাটো বোলে কিবা ফেচ ৱাছ, আৰু গা ধোৱাটো বেলেগ। কিমান টকা খৰচা কিমান গ'ল। আমাৰতো হকে নহকে মাটি চাবোন নহ'লে ছানলাইট নহ'লে খাৰ, ইয়াতে কিমান ধুনীয়া আছিলে চুলিটো। তাৰপিছত নাৰিকল তেল বজাৰত খোলাকৈ পায়, আৰু সেইটোকে আনি সিটোৱে চুলিটো ধৰে, মুখতো চলে, হাত ভৰিতো চলে। আজিকালি হাতৰ ক্ৰীম বেলেগ, মুখৰ ক্ৰীম বেলেগ, আৰু মুখতে ডাবল ডাবল, হয় না নহয়? নহ'লে মুখটো গালটো বেয়া হয়, সেইকাৰণে কিবা এটা এই যে ঘৰ ৰং দিলে কি দিয়ে প্ৰথম দিয়াটো, হা, পুটিং দি দিয়ে, পুটিঙৰ পিছতহে ৰং। এতিয়া আমাৰো পুটিং দিব লাগে মুখৰ ভিতৰত, ইয়াৰ পিছত ৰং, আৰু ওপৰত কিবা শ্লাইড দিয়ে ৰঙা ৰঙা দেখাৰ কাৰণে, তিনিটা। তেতিয়া সনা কাণবিলাক 5টা পৰ্যন্ত পুতাই লৈ ইয়াতে। আগত এটাই সনা আছিলে, এতিয়া 5টা। আৰু তো ক'ত ক'ত লগাই সনা এতিয়াৰ দিনত, বৰাই লৈ আছে, বৰাই গৈ আছে। খৰচাই, এই খৰচা কি দি মেকআপ কৰিব? গতিকে প্ৰত্যেকজন মহিলাই কিবা এটা উপাৰ্জন কৰিব লাগিব, ইনকাম কৰিব লাগিব, তেতিয়াহে এইবোৰ খৰচা আমি মিলাব পাৰিম। ল'ৰা ছোৱালী পঢ়োৱা, নিজে দৈনন্দিন চলোৱা, উপায় নাই আজিকালি, চবে তেনেকুৱা। আজি চবেতো ঘৰৰ পৰা অলপ হ'লেও যিটো সাজি থৈছিলে তাকতো পিন্ধি আহিছে মোৰ তাত আহোঁতে, হয় না নহয়? আগৰ দিনতো জাবৰ জোবৰ হ'লেও হৈছিল, কোনেনো চাব আমাক, হয় না নহয়? কিন্তু আজি চবে মেকআপ কৰি আহিছে। আপোনালোকে চবেতো কিবা এটা ভাল ক্ৰীম লগোৱা যেন দেখিছোঁ মই বহুতকে, ডিমাকুছিৰ পৰা, গুৱাহাটীত আহিছে, তামচা কথা নেকি এতিয়া? তো উপায় নাই, কিবা এটা কৰিব লাগিব। কিন্তু কিবা এটাতো চৰকাৰে কাকো ডাঙৰ বস্তু দিব নোৱাৰে, আমি নিজে বনাই ল'ব লাগিব। কিন্তু চৰকাৰে সহায় কৰিব আমাক, আমি যিটো জানো, আমি কাপোৰ বব জানো, তাক বেপাৰলৈকে কেনেকৈ লৈ যাব পাৰোঁ। এতিয়া সেইবোৰ বিচাৰিয়ে নাপায় বজাৰত, ইমান দৰকাৰ। তো আমি যদি বহুত বব পাৰোঁ, তেতিয়াহ'লে অসম মাত্ৰ নহয়, গোটেই ভাৰতত সেইটো ছাপ্লাই যাব। ভাৰতৰ পিছত আপোনাৰ ভূটান টুটান বেলেগৰ লৈ ল'ব, অকণমান তেওঁলোকৰ লগতো মিলা, সেইটো কৰিলেই হ'ল। ৰাতিপুৱা থাইলেণ্ডৰ মানুহ আহিছিলে, লগত প্ৰায় ডিজাইনটো মিলে, কিন্তু বহুত ধুনীয়া ফেব্ৰিক্সত তেওঁলোকে কাপোৰটো বনাইছে। তো আমিও তেনেকুৱা ধৰণৰ বনাব লাগিব, যিটো বেলেগে ব্যৱহাৰ কৰিব পাৰে। আমাৰ এই ডিজাইনটো ভাল পায়, কিন্তু বড়োবিলাকৰ নিচিনাটো চাদৰ উৰা দখনা পিন্ধা সেইটোতো নাই নহয় তেওঁলোকৰ অভ্যাসত। গতিকে ডিজাইনটো ভাল পায়, তেওঁলোকে পৰ্দাত ব্যৱহাৰ কৰিব পাৰা, তেওঁলোকে মানে আপোনাৰ বিছনা চাদৰ কৰিব পাৰা, তেওঁলোকে গাৰুত ডিজাইন হিচাপে গাৰু কভাৰত লগাব পাৰা, তেওঁলোকে খিৰিকীত লগাব পাৰা, তেওঁলোকে টেবুল ক্লথত লগাব পাৰা। এনেকুৱা ধৰণৰ ডিজাইন এই কাপোৰবিলাকত আমি উঠাব লাগিব। তেতিয়াহে না বজাৰত খালি দখনাই 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 বনাই থাকিব, খাম নাই কৈ থাকিব। আৰে দখনা বেলেগে নিপিন্ধিলে কি কৰিব তোমাৰ দখনা? তোমাৰ দখনাটো না বিছনা চাদৰ হয়, না টেবুল ক্লথ হয়। আজি ইয়াত মিটিং কৰিছে, এই টেবুলতো পাৰিবৰ কাৰণে যদি ধুনীয়াকৈ কৰে তেতিয়া চলিব। গতিকে কামত চলা কাপোৰ আমি
কৰিব লাগে। চা এইটো আজিৰ মাত্ৰ নহয়, মই চবকে কৈ আছোঁ, এই যে মোৰ ঘৰত যে ডিজাইন কৰিছে এইটো কামাখ্যা মন্দিৰৰ একদম ভাঙি যোৱা পুৰাণা মানে ষ্ট্ৰাকচাৰ ডিজাইন, এইটো আজিৰ নহয়। তো তেতিয়াই কিমান ধুনীয়াকৈ কৰি আহিছিল আৰু আজি কিমান আগলৈকে যাব লাগিছিল। অকল এইখিনিয়ে কৰি থাকে ৰাক্ষসবিলাকৰ দিনত, অসুৰবিলাকৰ দিনত যিটো কৰিছে এইটোৱেই কৰি থাকে এতিয়াও। কিন্তু অসুৰতকৈ অলপতো ভাল কৰ বে, অসুর পূর্ণি দিন নি বুঝিবা, কামাখ্যা নিবিয়ে। এইটো সব ঘৰৰ এই যে ডিজাইন আৰণাই ডিজাইন যে দেখি আছা, এইটো সব তোমাৰ মহাভাৰতৰ সময়ৰ পৰাই এই ডিজাইনটো। তো আমি কি কৰিব নালাগিছিল, এতিয়া অসুৰৰ দিনতে আছিলে, এতিয়া অসুৰৰ দিনৰ পৰা তোমালোকে কৰি আহিলে জেনেৰেশ্যন টু জেনেৰেশ্যন লাহে লাহে আকৌ বজাৰত বিক্ৰী কৰিবৰ কাৰণে ফাং ফুং কৰা হৈছে বেছিকৈ। এই ল'ৰাজন লোৱাটো, আপুনি লোৱাটো, এইটোতো একদম ফাল্টু টাইপ বনাইছে এইটো। আপুনি উঠি ফালে দেখুৱাই দিয়ক, এইটো কি কোনে বনালে এইবিলাক বস্তু। তো এনেকুৱা ধৰণৰ যদি অৰ্ডিনাৰীৰ পৰা অৰ্ডিনাৰী কৰি যায় হেৰাই যাব পিছত। এসে মজাং খালামজোবনাংগো গাছিব। আৰু তোমালোকে বনালে দামী হ'লেহে মানুহবিলাকক পইচা কামাব, আৰণা এটা ল'ব লাগিব। এজন বড়ো পুৰুষ প্ৰচাৰ কৰি দিয়ে, তাৰ যদি 5খন আৰণাই বেলেগ বেলেগ ৰঙত নাথাকে সি বড়ো পুৰুষ হ'বই নোৱাৰে আৰণাই নথকাটো। তো কিমান বড়ো পুৰুষে এতিয়া আৰণাই কিনিব? বুদ্ধিটো এনেকুৱাও লগাব লাগিব। সাহিত্য সভাত মই কৈছোঁ বেন কৰি দিব লাগে, আৰণাই নহ'লে কোনেও বড়ো মানুহ আহিব নালাগে। এইটো বেপাৰৰ বুদ্ধি, বুজি পাই? অলপ বেপাৰৰ বুদ্ধি কৰি দে চবতে। তো সব বেপাৰৰ বুদ্ধি। বড়োলেণ্ড চৰকাৰক কৈ দে, কোনো বাহিৰৰ পৰা কাপোৰ কানি লৈ ফালে কোনো পৰ্দা স্ক্ৰীণ দিব নোৱাৰিবা। আমাৰ বড়োলেণ্ডত প্ৰডাক্ট হোৱা এই হেণ্ডলুমৰ কাপোৰখিনিহে সব অফিচৰ পৰ্দা কিবা কিবি সেইটো হ'ব পাৰিব, তেতিয়াহে বিক্ৰী হৈ থাকিব। আমি নিজে বজাৰ হ'ব লাগে, আমি বাহিৰতো কিনো, আমাৰটোৱে আমাৰ তাতে আছে কিনিব লগা মানুহ। আমি 3.5 কোটি হ'ব অসমৰ মানুহ, 3.5 কোটি মানুহৰ ভিতৰত সদায় 5-10 লাখ মানুহক কাষ্টমাৰ হিচাপে টাৰ্গেট কৰি লওক। 5-10 লাখ মানুহ, গতিকে 5-10 লাখ মানুহে যদি ৰেগুলাৰ সেইবোৰ বিভিন্ন কাৰণত ব্যৱহাৰ কৰি থাকে, তেতিয়া আমাৰ এই কাপোৰৰ মানে ব্যৱসায়টো ধুনীয়াকৈ চলি থাকে। গতিকে আমি বেলেগ বজাৰ বিচাৰিব নালাগে, আমাৰ তাতে আমি বজাৰ আছোঁ, আমি নিজে বজাৰ হয়। আমাৰ কোনো ল'ৰা ছোৱালী আজিকালি পঢ়া শুনা কৰাৰ পিছত কাপোৰ ববলৈ সময় নাপায়। আমাৰ অসমীয়া ল'ৰা ছোৱালী সব এতিয়া নাজানে, গতিকে সিহঁতক যোগান ধৰিব লাগিব। আৰু যোগান ধৰিব লাগিলে কিমান আমাক মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মুগাৰ এইবিলাক চিল্কৰ কিবাবিলাক কিমান লাগে সেইটো। তো সেইবিলাক টাৰ্গেট লৈ কৰিবি। আয়ো আমি ক'ত পাৰিম এইটো নাভাবিবি, পাৰিবই লাগিব। এতিয়া এনে 2 কোটি দিয়া নাই ছ'চাইটিখিনি, পাৰিবনে নাই? সাহসে নাই ক'বলৈ, হাগন না হ্যাঁ পাৰিব পাক্কা। সেইটো পাৰিলে আৰু আমি ডাবল আনি দি থাকিম, আৰু লাষ্টত থাকা খাব পোৱা আঁচনিও আনি দিম আমি, মানে য'ত টকা লাভ হয় শেষৰ ফালে। কিন্তু এতিয়া পূৰা যেনেকৈ পাৰে ঠিক কৰিব লাগে। তো শুভেচ্ছা থাকিল, ভালে কৰিব। আৰু সদায় মনত ৰাখক, যিসকলে সেইটো শুনিব, যি ট্ৰেইনিং দিব খোজে সেই ট্ৰেইনিংবিলাক ভালদৰে বুজি ল'ব, ট্ৰেইনিংটো ল'ব, ঠিক আছে? তেখেতসকলে গ'লে সদায় সেৱা কৰিবি, ভালদৰে খোৱাবি, মই নাথাকিলেও। খুৱাব পাৰিব না নাই? এটা তাত গ'লেও এওঁলোকে নালাগে আৰু বুলি ক'ব। আমাৰ কিমানজন আছে? 400 জনৰ তাত খাব লাগিলে 400 দিন লাগিব, গতিকে 400 দিন নাযায় নহয়, হয় না নহয়? 2জন-3জনে লগ হয় ভাল খুৱাই দি থাকিলে হ'ল, তেতিয়া আৰু বেছি ভাল পাব, আৰু বেছি আমাৰ আঁচনি চেংচন হৈ থাকিব, ঠিক আছে? তো পাটগিৰি ডাঙৰীয়া আৰু আমাৰ মানে হেণ্ডলুমৰ পৰাগমণি ডাঙৰীয়া, আমাৰ ছেক্ৰেটাৰী আছে দিলীপ বৰা বন্দ্যোপাধ্যায় ডাঙৰীয়া আছে আমাৰ অসমত। তেখেতে সদায় এই হেণ্ডলুমত আমাৰ উইভাৰ ছাৰ্ভিচ চেণ্টাৰৰ পৰা অনাৰ ক্ষেত্ৰতো সদায় সহায় কৰি দিয়ে। তো আমাৰ ডাইৰেক্টৰ চাহাব আছে পৰাগমণি ডাঙৰীয়া, তেওঁ যথেষ্ট এতিয়া উদ্যোগ লৈ কাম কৰি আছে। নতুন এটা গঢ় লৈ উঠিছে আমাৰ হেণ্ডলুম মানে ছেক্টৰটো, খুব ভাল। আমাৰ আজি
ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া ইয়াত আহি আমাৰ মাজত আছে। তেওঁ উৎসাহ যোগাব। তেওঁ হেণ্ডলুম এণ্ড টেক্সটাইলৰ মন্ত্ৰীও আছিলে এটা সময়ত। এইবাৰ তেখেতৰ সমষ্টিটোত 2টা আঁচনি আছে, গতিকে তেখেতৰ তাত খুব ভাল কাম কৰি আছে। সেইটো কেতিয়াবা পৰিদৰ্শন কৰি পেলাই চালে আৰু বহুতখিনি আইডিয়া পাব। গতিকে আমাৰ সকলো বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰমেনদাক মই স্পেচিয়েলি ধন্যবাদ কৰিলোঁ আজি ইয়াত অহাৰ কাৰণে। আৰু আপোনালোকক মোৰ শুভেচ্ছা থাকিল যে আপোনালোকে সফলভাৱে এই কাম কৰিব পাৰিব। গতিকে এইখিনি কৈ ইয়াৰ পিছত তাতে একেলগে ভাত খাম মিটিং শেষ হোৱাৰ পিছত। মই এইখিনি কৈয়ে মোৰ ভাষণটো সামৰণি মাৰিলোঁ। ধন্যবাদ।